আজি কি খাবা? আলু পৰঠা খাবা? হ'ব। ভাগিনে কিবা খাওঁ বুলি ক'লে মাহীয়েকে বনাই নিদিব, এইটোতো হ'বই নোৱাৰে। এতিয়া মই আলু পৰঠা বনাবৰ কাৰণে প্ৰথমে আলুকেইটা ভালকৈ বাকলি গুচাই লৈছোঁ। তাৰপিছত আলুখিনি ভালকৈ ধুই বইল কৰি ল'ম। পিছে সকলোৱে বনাব জানেই চাগে, মইনো কেনেকৈ বনালোঁ সেয়াই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। পিছে মই আগতে বনোৱা নাই দেই, যোৱাকালি মানে বনাইছিলোঁ, তেতিয়া অকণমানিহঁতি খাই ভাল পালে আৰু সিহঁতি আজি আকৌ বনাবলৈ কোৱাৰ কাৰণে বনাই দিলোঁ। আৰু আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে আলুখিনি বইল হ'বলৈ দি মই আটাখিনিও উলিয়াই ল'লোঁ। আটাখিনিত অকণমান ৰিফাইন, নিমখ, অকণমান চেনিও দি দিছোঁ। তাৰপৰা এইখিনি ধুনীয়াকৈ মঠি ল'ম। আটাখিনি ধুনীয়াকৈ মঠাৰ পিছত এতিয়া ডাঙৰ ডাঙৰকৈ লাডু বনাই লৈছোঁ। যিহেতু পাৰাঠা বনাম, গতিকে ডাঙৰ কৰিব লাগিব লাডুটো। তাৰপিছত আলুখিনি বইল হোৱাত আলুখিনি এটা বাতিত উলিয়াই লৈছোঁ। এতিয়া আলুখিনিত পিঁয়াজ এটা কাটি দিছোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ, হালধি, জীৰা পাউডাৰ, অকণমান মেগী মছলা, ৰেড চিলি পাউডাৰ আৰু কৰ্ণফ্ল'ৰ অকণমান দি কেনে আলুখিনি ধুনীয়াকৈ পিটিকি ল'ম। তাৰপিছত লাডুকেইটা ধুনীয়াকৈ বেলি লৈছোঁ অলপ, আৰু মাজতে মই আলু পিটিকাখিনি ভৰাই দিছোঁ। আলু পিটিকাখিনি বাহিৰলৈ ওলাই যাব নোৱাৰাকৈ বন্ধ কৰি দিছোঁ। তাৰপিছত আকৌ এতিয়া ধুনীয়াকৈ বেলি ল'ম। দেখিছেনে কিমান ধুনীয়া হৈছে, বেলোতে যে অকণমানো ফটা নাই। তাৰপিছত এতিয়া মই টেৱাত ধুনীয়াকৈ সেকি ল'ম। এতিয়া দুইটা ছাইড ইলুটি শিলুটিকৈ ভালকৈ ভাজি ল'ম, আৰু ওপৰত মই এতিয়া বাটাৰ দি দিছোঁ। বাটাৰ খাই যে মই ইমান ভাল পাওঁ, আমাৰ ঘৰলৈ আনিলে মানে বেছি দিন নাযায়। আৰু এইফালে ৰেডি হৈ গ'ল মোৰ আলু পাৰাঠা। ব'লক এতিয়া অকণমানিহঁতক দিওঁগৈ। গুণু, এয়া লোৱা তোমাৰ আলু পৰঠা। ইহঁতৰ খাবলৈ মন গৈ থকা বস্তুটো মই যেতিয়া মুখৰ আগত দিওঁ, সিহঁতি যে কিমান ভাল পায়। এতিয়া যে সি মোক থেংক ইউ দি ততেই পোৱা নাই। পিছে সঁচাকৈ খাই ভাল লাগিছিলে দেই, ট্ৰাই কৰি চাব পাৰে কিন্তু। বাৰু এতিয়া ময়ো খাই লওঁ। তেন্তে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।